নিফটি বেংকৰ মাৰ্কেটত মই যেহেতু কৈছিলো যে কি কৈছিলো যে মাৰ্কেটত যদি আপোনাৰ আপসাইডলৈ আজি নাযায় মাৰ্কেটৰ হয়তো ডাউন সাইডলৈ তুফান আহিব পাৰে সেইমতে মাৰ্কেটত আজি কি হল দেখা পাইছে এটো স্ক্ৰিনশ্বট মাৰি লব দেই এতিয়া মাৰ্কেটত কি হল দেখা পালে আপোনালোকে আজি মাৰ্কেটত আপোনাৰ ডাউন সাইডলৈ তুফান আহিলে যেহেতু গেপ ডাউন ওপেনিং হৈ গলে মাৰ্কেটে ডাউন সাইডলৈ আহিলে আৰু অহা পিছত মাৰ্কেটে আকৌ কি কৰিলে এটা সাইডবেজ ৰেঞ্জ বনাই দিলে সাইডবেজ ৰেঞ্জ বনোৱাৰ পিছত মাৰ্কেটে পিছবেলাৰ সময়ত লাষ্টৰ সময়ত অকমান আমাক বুলিশ দেখাই দিলে এতিয়া কথাটো হল কালিলে আপুনি কেনেকা ট্ৰেড কৰিব পাৰিব চাওক কালিলে মাৰ্কেটে কি কৰিব পাৰে চাওক অকমান আপোনাক ট্ৰেপ কৰি দিব পাৰে যদি কালিলে চাওক গেপ ডাউন ওপেনিং হৈ যায় বা ফ্লেট ওপেনিং হয় মাৰ্কেটে চাব 50750 ৰ ওপৰত যদি মাৰ্কেট সাস্টেইন নকৰে লাহে লাহে বেৰিছ আহে তেতিয়াহলে আপুনি বেৰিছ টাৰ্গেট লব পাৰে ফাৰ্স্ট টাৰ্গেট 50300 বা 350 তাৰ পিছত আপুনি অকমান তাত সময় অতিবাহিত যদি কৰাবল দিয়ে আৰু যদি নকৰে ডাইৰেক্ট আপুনি বেৰিছ ট্ৰেড লব পাৰে যেটো 49900 লৈকে আহিব পাৰে বহুত ফাষ্ট মুভমেন্ট হ'ব পাৰে কালিলে ঠিক আছে বেৰিছৰ কাৰণে তাৰ পিছত আকৌ আপোনাৰ তাৰ পৰা 49000 ৰ পৰা ডাইৰেক্ট 49600 লৈকে বেৰিছ দেখা পাব পাৰে যদি গেপ ডাউন বা ফ্লেট ওপেনিং হয় মাৰ্কেটত ঠিক আছে হেতু মনত ৰাখিব গেপ ডাউন ওপেনিং বা ফ্লেট ওপেনিং হলে এতিয়া যদি আপুনি বুলিশ ভিউ ৰাখে তেতিয়ালে ক'ত ৰাখিব লাগিব সব বুলিশ ভিউ ৰাখিবলৈ হলে আপুনি গেপ আপ ওপেনিং ৰাখিব লাগিব সব গেপ আপ কিমানটোৰ ওপৰত হ'ব লাগিব যেটো আপোনাৰ 51000 নৰ ওপৰত আপোনাৰ ইয়াত গেপ আপ ওপেনিং হ'ব লাগিব তেতিয়া অকমান যদি মাৰ্কেট ইয়াত কনসলিডেট কৰি আপ সাইডলৈ যায় তেতিয়া হয় বুলিশ আপুনি টাৰ্গেট ৰাখিব পাৰে যেটো 51200 তাৰ পিছত 51350 লৈকে মাৰ্কেট যোৱাৰ ভিউ মই দেখা পাইছো কিন্তু কালিলে মই বেৰিছ এক্সপেক্ট কৰিছো চাওক আজি বুলিশ ক্যান্ডেল বনাইছে যদিও মাৰ্কেটে কিন্তু কালিলে বেৰিছ মই যোৱাৰ ভিউ দেখা পাইছো বেংক নিফটি ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ভিউ ৰাখিছে হেতু আপোনালোকে জনাই দিব ঠিক আছে এতিয়া কথাটো হল আপোনালোকে ফিন নিফটিত কেনেকা কৰিব পাৰিব চাওক ফিন নিফটিও আপোনাৰ চাওক বুলিশ আপোনাৰ দেখাইছে পিছবেলা সময় মই যেহেতু কৈছিলো যে ফাৰ্স্ট মুভমেন্ট আপোনাৰ বেৰিছলৈ আহিব পাৰে চাওক ফাৰ্স্ট মুভমেন্ট নাহিলে আজি অকমান সাইডবেজ দেখাই দিলে সাইডবেজ দেখাই মাৰ্কেটে অকন ভলটিলিটি বেছি দেখাই দিলে আগবেলা সময় পিছবেলা লাহে অকমান বেৰিছ ট্ৰেড আহিলে যেহেতু প্ৰিমিয়ামটো অকমান ডিকে কৰি পেলে এতিয়া কালিলে আপুনি যদি বেৰিছ ট্ৰেড লয় মই কৈছো বেৰিছ ট্ৰেড কেতিয়া লব যেতিয়া আপোনাৰ 23000 বেংক নিফটি ফিন নিফটিত আপোনাৰ চাব 23000 ৰ তলত যদি মাৰ্কেটে ভাল ক্যান্ডেল এডাল বনাই বেৰিছ ক্যান্ডেল তেতিয়াহলে হয়তো আপুনি বেৰিছ ট্ৰেড লব পাৰে 22800 তাৰ পিছত ফাৰ্স্ট মোমেন্ট 22700 22600 লৈকে আপুনি বেৰিছ ট্ৰেড লব পাৰে বহুত ডাঙৰ আপুনি বেৰিছ ট্ৰেড এক্সপেক্ট কৰিব পাৰে ঠিক আছে যদি যায় আৰু যদি নাযায় মাৰ্কেটে হয়তো আপ সাইডলৈ যাব বিচাৰিব বা সাইডবেজ হ'ব বিচাৰে কালিলেতো মই সাইডবেজৰ ইমান ভিউ দেখা পোৱা নাই যদিও কালিলে মাৰ্কেট আপোনাৰ আপ সাইডলৈ যদি যায় ক'ত হ'ব মাৰ্কেটত আপুনি ফাৰ্স্ট টাৰ্গেট ৰাখিব পাৰে 23350 তাৰ পিছত 23400 লৈকে আপুনি বা 450 লৈকে আপুনি বুলিশ ভিউ ৰাখিব পাৰে সাইডবেজ মই ইমান ভিউ দেখা পোৱা নাই যদিও আপোনালোকে সাইডবেজৰ ৰেঞ্জটো এইটো 23250 ৰ পৰা 23100 এইটো ৰেঞ্জৰ ভিতৰত সাইডবেজ ৰেঞ্জ হ'ব পাৰে গতিকে সেইগিটা অকমান আপুনি চাই চিতি ট্ৰেড কৰিব তাৰ পিছত আহিলে নিফটি 50 ত আপুনি কেনেদৰে ট্ৰেড কৰিব নিফটি 50 টো চাওক এইটো এটা স্ক্ৰিনশ্বট মাৰি লব যেহেতু চাওক এইগিটা মই ৰেঞ্জ মোৰ এনালাইসিস মতে মই বনাই লওঁ গতিকে আপোনালোকেও তেনেকা এনালাইসিস কৰি আপোনালোকে বনাই লব পাৰে এটা চাওক নিফটি 50 ত এটা সাইডবেজ ৰেঞ্জৰ ভিতৰতে মাৰ্কেট থাকি গল লাহে মাৰ্কেট কি হল আপ সাইডলৈ মুভ দিলে চাওক মাৰ্কেটে যেতিয়া সাইডবেজত থাকিব আপুনি ট্ৰেডৰ কোনো এক্সপেক্টই কৰিব নাই আৰু যেহেতু আজি মাৰ্কেট আপোনাৰ চাওক যেহেতু নিফটি 50 ত সাইডবেজ থাকিলে সেইকাৰণে বেংক নিফটি বেছি নিগিৰিলে মানে বেৰিছ নহলে চাওক আপুনি চাওক বেৰিছ হবলৈ এক্সপেক্ট কৰিছিলে যদিও মাৰ্কেটে কি কৰিলে বেৰিছ হবলৈ নিদিলে যেহেতু নিফটি 50 আপোনাৰ কি হল ইমান মানে সাইডবেজে থাকি গল অকমান যদি বেৰিছ দেখালেহেঁতেন তেতিয়া হয়তো মাৰ্কেট আৰু বেৰিছ হলহেঁতেন বেংক নিফটি ক্ষেত্ৰত বাৰু যাই হওক এতিয়া আপুনি কালিলে কেনেকা প্লেন কৰিব পাৰে চাওক কালিলে অকমান বুলিশ ভিউ ৰখাইছে নিফটি 50 গতিকে অকমান ক'ব নোৱাৰিতো গতিকে কালিলে হয়তো আকৌ আপোনাৰ গেপ ডাউন ওপেনিং হৈ পেলাই মাৰ্কেটে বুম গৈ আপ সাইডলৈ গুচি যাব পাৰে মানে চাওক বেৰিছ কোড ওপেনিং হ'ব লাগিব 24700 আশে-পাশে 24700 আশে-পাশে ওপেনিং হৈ মাৰ্কেটে আপ সাইডলৈ যাব চেষ্টা কৰিব 24750 তাৰ পিছত মাৰ্কেটে লাহে আপ সাইডলৈ যাব চেষ্টা কৰিব 24850 লৈকে তাৰ পৰা মাৰ্কেটে যদি অকমান সময় অতিবাহিত কৰি পেলাই আপ সাইডলৈ যায় তেতিয়াহলে বুম গাইস আপোনালোকে 24900 লৈকে যাবলৈ ৰেডি থাকক 900 বা 25000 লৈকে মাৰ্কেট গৈ পাই যাব পাৰে আৰু যদি মাৰ্কেটে চাব 24850 তাৰ পৰা যদি মাৰ্কেট ৰিভাৰ্সাল দি দিয়ে তেতিয়াহলে কিন্তু আপুনি ডাঙৰ বেৰিছ এক্সপেক্ট কৰিব পাৰে যেটো আপোনাৰ ফাৰ্স্ট টাৰ্গেট ৰাখিব 24650 আৰু তাৰ পিছত মাৰ্কেটত আপুনি বেৰিছ এক্সপেক্ট কৰক যেটো 24500 লৈকে আপুনি বেৰিছ এক্সপেক্ট কৰিব পাৰে হেতু হৈ গল আপোনাৰ অকমান গেপ ডাউন ওপেনিং হোৱাৰ পিছত যদি ফ্লেট ওপেনিং হয় ফ্লেট ওপেনিং হলো মোৰ ভিউটো একে থাকিব অকমান বেৰিছ আপুনি এক্সপেক্ট কৰিব পাৰে যেটো আপোনাৰ মই কৈছিলো যে
24650 তালৈকে আপুনি এক্সপেক্ট কৰিব তাৰ পিছত হয়তো মাৰ্কেট অকমান তাত কনসলিডেট কৰি হয় বেৰিজ দিলে বেৰিজ এক ট্ৰেড ল'ব যদি আপসাইডলে ইউ টাৰ্ন আকৌ ৰিভাৰ্সাল দি দিয়ে বা ডব্লিউ প্যাটাৰ্ন দি দিয়ে তেতিয়া হলে আপুনি আকৌ বুলিশ ট্ৰেড ল'ব পাৰে নিফটি 50 24850 লৈকে সেই ভিউ গিটা আপুনি ইয়াত চাই ল'ব তাৰ পিছত যদি আপোনাৰ সাইডৱেজ ৰেঞ্জ হয় তেতিয়া হলে আপুনি কেনেকা কৰিব এইটো ৰেঞ্জৰ ভিতৰতে ফ্ল্যাট ওপেনিং হৈ গল মাৰ্কেট এনেকা ইয়াতে যদি থাকি গল তেতিয়া হলে সাইডৱেজ গতিকে সাইডৱেজ মাৰ্কেটত আমি একো কৰিব নোৱাৰো গতিকে আপুনি নিশ্চিন্ত মানে চাই থাকিব আৰু মাৰ্কেটত বহি থাকিব সেইটোৱে হৈছে আপোনাৰ নিয়ম ট্ৰেডিং মানে এইটো নহয় যে আপুনি একে দিনে আপুনি গুটেখিনি ট্ৰেড কৰিব হেতু নহয় ট্ৰেডিং মানে এটা আপোনাৰ কনসিস্টেন্সি আপুনি লেভেল মেইনটেইন কৰিব লাগিব ৰিস্ক মেনেজমেন্ট কৰিব লাগিব যিহেতু আপুনি এজন ট্ৰেডাৰ হ'বলৈ হলে কি কৰিব লাগিব প্ৰথমতে ৰিস্ক মেনেজমেন্ট আৰু সাইকোলজি ট্ৰেড এটা লক লছ হৈছে লাভ হৈছে হিসাব কৰক আৰু লাহেকে মাৰ্কেটৰ পৰা ওলাই যাওক বা দুটা লক আগবেলা এটা পিছবেলা এটা হেতু আপোনালোকে ডিসিশন কৰি ট্ৰেড লক আৰু মাৰ্কেটত প্ৰফিট বনাবলৈ চেষ্টা কৰক গতিকে আজিলৈ ভিডিওটো ইমান আছিলে যদি ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ